নমস্কাৰ ভাই ভনীসকল, আমি একচুৱেলি আহিছোঁ আজি মেলা এখন হেংৰিজান মেলা বুলি কয়। আপোনাৰ মৰাণত হেংৰিজান মেলা হৈ আছে আৰু আপোনাৰ মই ইয়াত দেখিলোঁ আহি পেলাই, যিটো তেওঁ 3 দিনত আপোনাৰ 20,000-25,000 টকা প্ৰফিট কৰে বুলি কৈছে। যিটো আপোনাৰ চাওক এইফালে বেছি আইটেম নাই কৰা, আপোনাৰ এইফালে চাব পাৰে, এইফালে চাওক, এয়া আপোনাৰ ফ্ৰাইড ৰাইচৰ কাৰণে ৰেডি কৰি দিছে। এইফালে আপোনাৰ ফ্ৰাইড ৰাইচৰ কাৰণে আকৌ মছলা বনাই দিছে, এইফালে ডিম আৰু এনেকৈ কৰি চাওমিন, ঠিক আছে। আৰু আপোনাৰ ইয়াত মই এনেই সুধিছিলোঁ কেনেকৈ আপোনাৰ কিমান খৰচা হয়, কি হয়, তেওঁ ধুনীয়াকৈ ক'লে ইমানটো খৰচা হয় আৰু ইমানখিনি প্ৰফিট হয়। যিটো মই ভাল লাগিলে দেখি, যে সেই 3 দিন ঘৰত থকাতকৈ তাহালি 3-4 দিনৰ কাৰণে ওচৰে পাছৰে এনেকুৱা মেলা হয় যদি, বা এনেকুৱা কিবা দুৰ্গা পূজা হয় যদি, সেই দুৰ্গা পূজাত আপোনালোকে ধুনীয়াকৈ এনেকুৱা এটা বিজনেছ কৰিব পাৰিব, যিটো 3-4 দিনত আপোনালোকে 20-25,000 আৰামত ইনকম কৰি ল'ব পাৰিব। যিহেতু আপোনাৰ এটা এনেই জাষ্ট এটা ভাল ইনকম এটাও হ'ব। এক্সট্ৰা কৰিম বুলি ভাবিলে আপোনাৰ বহুত মেলা আছে, ঠিক আছে। আপোনাৰ প্ৰায় 12 মাহত অসমত 12টা মেলা হৈ যায়। আপোনালোকে যাওঁ বুলি ক'লে এনেকৈ কিবা এটা আইডিয়া বনাই আপোনালোকে মেলাই ঘূৰিলেও ঘূৰিব পাৰে, ঠিক আছে।